অসমৰ প্ৰাণৰো আপোন হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি জন্মদিন। বৰ্তমান জুবিন গাৰ্গ এই পৃথিৱীত নাই, তথাপি তেওঁৰ জন্মদিন উপলক্ষত আমি ভাৰতীয় জনতা পাৰ্টি দিলেন বিধানসভা সমষ্টিৰ উদ্যোগত 53 জোপা নাহৰ পুলি ৰুবৰ কাৰণে আমি আগবাঢ়িছোঁ। ইতিমধ্যে নাহৰকটীয়াত আমাৰ ব্লাড ডোনেশ্যন চলি আছে। আজি পবিত্ৰ দিনটোত জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেওঁ যি স্বৰ্গৰাজ্যত আছে, অজান দেশত আছে, তেওঁক তাত আমি শুভেচ্ছা জনাইছোঁ। তেওঁৰ জন্মদিন উপলক্ষত তেওঁ আৰু দীৰ্ঘায়ু হওক, স্বৰ্গৰাজ্যত থকা এটা সীমাহীন সময় তাত কটাব পাৰে, তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আমাৰ কাৰ্যকৰ্তাসকলক আমি দুলীয়াজান বিধানসভা সমষ্টিত 53 জোপা আমি নাহৰ পুলি আনিছোঁ আৰু প্ৰত্যেককে ৰুবৰ কাৰণে আমি দায়িত্ব দিছোঁ। আজি তাকে আমাৰ মোৰ গৃহত বিতৰণ কৰিছোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ যিসকলক মই নাহৰ পুলি দিছোঁ, এই জুবিন গাৰ্গৰ নামতে নাহৰ পুলি নামাকৰণ হ'ব আৰু ইয়াক দেখ ৰেখ কৰাৰ সেই বুথৰ সভাপতি সম্পাদকৰ দায়িত্ব থাকিব। আৰু আমি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেওঁৰ জন্মদিনৰ বহুত শুভেচ্ছা জনাইছোঁ।